নমস্কাৰ অসমবাসী ৰাইজৰে আজি এটা নতুন ব্লগ হয় ব্লগ চাই থাকক ব্লগটো নতুন ঠিক আছে ভিডিঅ'টো আৰম্ভ কৰি দিব একেবাৰে ये हमार गेमिंग हो इधर यार क्या गेम प्ले बीजीएमआई का गेम प्ले होता है इधर पीसी में देखो ना पीसी बोलते এটা বাহিৰত যাব আৰু চাবি এটা মানে আমাৰ এইবিলাক খানাৰ কাৰণে হয় মোৰ কাৰণে ৰাখিছে এইবিলাক তো আমাৰ মা বহি আছে এইটো আবুৰ আবু এই দেখছা কিবা কয় ভিডিঅ' মানে কৰিলি মানে লাষ্ট পায় আৰু আমাৰ নতুনটো এইবিলাক লাষ্ট পায় আৰু কিবা খুজা মানুহ নহয় ইউটিউবৰ কাৰণে নাজানে দেখছা মোক চুক বেলটাই দিছে দূৰতে চাইছে কিধম মুখে মুখে কি দিদি দিদি ভিডিঅ' হে দিদি তো দিদি মুখখন লুকাল আমাৰ ছাত্ৰ চা কি দিদি এতিয়া মানে অলপ আমি খোজকাঢ়ি আহোঁ মানে পাৰ্টনাৰ দুটা মানে ফোন কৰিলোঁ আহিব ক'লোঁ মানে বাহিৰত ওলা অলপ ঘৰত কি মূৰা কৰি আছে পানী বটলত টান পাই আহিব মানে কি ঘৰতে বাগাত দি আছে পাই আহিব বুলি ক'লে অলপ চিৰাওঁতো ইয়াতে অপেক্ষা কৰোঁ অলপ ৱেইটিং হৈ থাক মানে ৱেইটিং লিষ্টত থৈ দিলে আমাক ঠিক আছে চাই থাকক ভিডিঅ'টো অলপ কিবা কিনি দেখা পাবি আৰু এইটো আমাৰ মানে সৰুকালৰ স্কুল দিনৰ আমাৰ স্কুলৰ দিনৰ পাৰ্টনাৰ যা লগ পাম নেকি অলপ পিছত আহিবি এইখিনি থৈ ফুৰিব যাম এনে ক'ত যাবি সৰবু ঘূৰবা দে যা কাৰোবা আহাই নাই যাও কি দে আগতে গেল এইটো ভিডিঅ' বনালো যে আমি ৰাইজ এইটো হ'ল পাৰ্টনাৰৰ ফেমিলি দুজন পানী বটল কি কৰিলি নহতে এটা এইটো মামে এইটো দাউছে বৰষুণ জিপাৰ ছাতি নাই কি হৈছে পাৰ্টনাৰ আলাই আথানি হৈ গৈছে বৰষুণৰ কাৰণে पार्टनर इंडियन आर्मी पार्टनर आसाम रेजिमेंट का बंदा है ये और ये फास्कोर हमार सरू भाईटी फास्कोर हमार सरू भाईटी আহিলি ইমান টাইম পার্টনার গ্রাউন্ড চোৱা ইমান বৰষুণ কি কৰিবি আৰু মানুহৰ মানে আলাই আথানি হৈ গৈছে আৰু এই ভাইটিজনে চাওকচোন বৰষুণৰ বতৰ কেনেকৈ ছাতি ওলাইছে মানে মানে জোৰাইব ভয় খাইছে নেকি মানে বৰষুণ মানে যেনেকে হলো মানে বৰষুণ দিব খোজা নাই আৰু মানে সি মানে কি কম আৰু মানে কি কৰি আছা মাছ কাটি আছা দে ডাবুল পানীৰ বটল বেচা কিনা নাই পানীৰ বটল না দে আৰু মই ভিডিঅ' কৰি বিজি মোবাইলত কাক মেছেজ কৰি আছে পাৰ্টনাৰে নুদুগা সিক্রেট মেছেজ ভাবিয়ে পাৰ পোৱা নাই কি পোৱা নাই ভাবি পাৰ পোৱা নাই ক'ত যাম কি কৰিম মানে পাৰ্টি যাতে কি হ'ব গাহৰি মা তাকেতো ভাবি আছো এতিয়া গাহৰিকে আনিব যাম আৰু মানে কি মানে গাহৰি খাম একেবাৰে নেকি আজি খামেই আজি মানে বৰষুণৰ বতৰ তই বোলে অৰুণাচলত শুনা মতে বোলে ভাল ডিছ বানা মানে কিবা কি বোলে নাম গাহৰি বানাই যে গাহৰি বানাওঁ মানে গাহৰি আছে বহুত নাম আছে মানে নাম নাজানা আৰু তই নামটো মানে ভালকে নাজানো মই আমি তাত বইলিং খাওঁ গাহৰি
গাহৰিটো মানে শুকান দি কেনে পুৰা দি সেনেকৈ বনাই খাওঁ ভাল লাগে। নাগামিজ মিজোৰামৰ খানা নিয়ে বহুত খালোঁ। নাগা মিজোৰামৰ এই খানা সেইবিলাক আৰু নাকি খানা বহুত টেষ্টি হয় মানে। আজি ঠিক আছে গাহৰি লৈ আহিলে আমি একেলগে বনাই খাম। ময়ে বনাম দে। তই বনাবি না? হয় ঠিক আছে। ই আমাৰ মানে আজি আমাৰ পাৰ্টনাৰে বনাব গাহৰি মানে খুৱাব আৰু কি ডিছ বনাই খুৱাই তাই জানে আৰু আজি একেলগে বনাই খাম। আমি মানে বজাৰত যাম মানে গাহৰি আনিব। আমি পাৰ্টনাৰৰ বাইক ওলাইছে আমাৰ এই পাৰ্টনাৰে মানে গাহৰি লৈ আহোঁ হা। তো চাই থাকোঁ চেকাথোনটা খাই ভাল লাগছে না? হা মজা। এই আমাৰ পাৰ্টনাৰে ক'ব লাগছে মজা মজা তাই খাইছে তাৰমানে। এইটো গাহৰি বনাই আছে আমাৰ পাৰ্টনাৰে। আজি হ'ব কিবা এটা। হা কি ডিছ এটা? কি ডিছ? এটা আমাৰ হেৰি কি বুলি কয় এনেকুৱা গ্ৰেভি টাইপ হ'ব এইটো। গ্ৰেভি 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 না মানে ক'ৰ এইটো মানে আমাৰ এইটো নহয় অৰুণাচলৰ মানে ডিছ নেকি? অৰুণাচল চাইডৰ অৰুণাচল চাইডৰ সেইটো মানে এতিয়া মেঘালয় চাইড সেনেকুৱা। তুমিতো আৰু অৰুণাচলৰে মানুহ তাৰে খানা বনাই খোৱা আমাক। অলপ বেলেগ হ'ব তাৰমানে আজি বেলেগ হ'ব না? পিছত খাই চাবি কেনেকুৱা লাগে বস্তুটো। গম পাম দে। ঠিক আছে মানে বেলেগ টাইপৰ আৰু অলপ মানে অলপ বেলেগে আৰু অলপ মানে বেলেগে আৰু এতিয়া হৈ গ'ল আৰু মাংসটো আমাৰ। এতিয়া হৈ গ'ল ফাইনেলি হৈ গ'ল এতিয়া। ফাইনেলি হৈ গ'ল। এতিয়া আৰু পাম আৰু খাব লাহে লাহে। তেল ভিতৰত সোমাম এতিয়া। আমাৰ মুনু এতিয়া আছে। কি বনাই আছা মুনু? হা বনাই আছা? দে 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 বনাও বনাই আছা। এতিয়া আমাৰ এতিয়া পানকাৰ আমাৰ চব মানে হেৰি কৰি থৈ দিছে। এতিয়া খালি আমাৰ ছোৱালীটো আহিব। এতিয়া আমি খাই দিয়া ল'লোঁ। এতিয়া আৰু অলপ ৰেষ্ট ল'লোঁ আৰু এই পাৰ্টনাৰ যিটো পাৰ্টনাৰ আছে এতিয়া আৰু ভিডিঅ'টো আৰু শেষ আৰু না কি অন্তিম আৰু ভাস্কৰ ভিডিঅ'টো ঠিক আছে ঠিক আছে। কেমেৰাটো মানে লোৱাত হেৰি হৈছে। ঠিক আছে লাষ্ট ষ্টেপত যায় আৰু চাই থাকিবি আৰু ভাল ভাল ভিডিঅ' আহি থাকিব। নতুন নতুন ব্লগ আহি থাকিব মানে ঘূৰিব যোৱা কিবা যোৱা। ঠিক আছে বাই।